হেল্ল' এভৰিৱান, মই আজি আমাৰ পাকঘৰতে থকা কেইটামান বস্তুৱেদি এটা খুবেই টেষ্টি আৰু হেল্ডি ডিজাৰ্ট আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। এই ডিজাৰ্ট সৰু ডাঙৰ সকলোৱে খাই খুবেই ভাল পাব। ল'ৰা ছোৱালীক বাহিৰৰ বস্তু নোখোৱাই আমি ঘৰতে এনেদৰে হেল্ডি ডিজাৰ্ট বনাই খুৱাব পাৰোঁ। এবাৰ এনেদৰে বনাই খুৱাবচোন, বাৰে বাৰে খাবলৈ বিচাৰিব। গোটেই দিন ৰোজা ৰাখি ইফতাৰৰ সময়তো আমি এই ডিজাৰ্ট ছাৰ্ভ কৰিব পাৰোঁ। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক মই এই ডিজাৰ্ট কেনেদৰে বনালোঁ। এটা কেৰাহীত মই 1 গিলাচ গাখীৰ লৈছোঁ। মই এই ডিজাৰ্ট 2জনৰ কাৰণে বনাই আছোঁ, সেইকাৰণে 1 গিলাচ গাখীৰ লৈছোঁ। 4জনৰ কাৰণে হ'লে গাখীৰখিনি আৰু অলপ বেছিকৈ লাগিব। গাখীৰখিনি কুহুমীয়া গৰম হোৱাৰ পিছত মই এটা বাটিত 2 চামুচ তুলি ৰাখিলোঁ। গাখীৰখিনি কিন্তু কুহুমীয়া গৰম হ'ব লাগিব। ইয়াত মই 2 চামুচ কৰ্ণফ্ল'ৰ দি দিছোঁ। কৰ্ণফ্ল'ৰ নাথাকিলে কাষ্টাৰ্ড পাউডাৰ 2 চামুচ দিব পাৰিব। কৰ্ণফ্ল'ৰ দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম, নহ'লে গোটা গোটা হৈ থাকিব। এয়া কৰ্ণফ্ল'ৰখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এই গাখীৰত মই 4 চামুচ চেনি দি দিলোঁ। চেনিখিনি সোৱাদ অনুসাৰে দিব। গাখীৰখিনি কুহুমীয়া গৰম হৈ থাকোঁতে মই ইয়াত 2 চামুচ আমুল পাউডাৰ দি দিছোঁ। আমুল পাউডাৰ দিলে গাখীৰ অলপ গাঢ়া হৈ যায়। আমুল পাউডাৰ দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত 1 চামুচ ভেনিলা এচেঞ্চ দি দিম। ভেনিলা এচেঞ্চ নাথাকিলে এলাইচি গুড়ি দিব পাৰিব। এতিয়া গাখীৰখিনি মই বইল নোহোৱালৈকে লাৰি থাকিম। গাখীৰখিনিত বইল আহি গৈছে। এতিয়া মই বাটিত মিক্স কৰি ৰখা কৰ্ণফ্ল'ৰখিনি চামুচেদি ভালদৰে লাৰি দি মই ইয়াত দি দিলোঁ। কৰ্ণফ্ল'ৰ দিয়াৰ পিছত কিন্তু গাখীৰখিনি লাৰি থাকিব লাগিব, নহ'লে কৰ্ণফ্ল'ৰখিনি গাখীৰ তলত লাগি যাব। কৰ্ণফ্ল'ৰখিনি দিয়াৰ পিছত গাখীৰখিনি লাহে লাহে গাঢ়া হৈ যাব। এয়া চাওক, একদম গাঢ়া হৈ আহিছে। এতিয়া এই হাতাখনত যেতিয়া চাব গাখীৰখিনি লাগি ধৰি আছে, তাৰমানে এই সময়ত আমি গেছটো অফ কৰি দিব লাগিব। এয়া চাওক, হাতাখনত একদম লাগি গৈছে, তাৰমানে গাখীৰখিনি পাৰফেক্ট হৈ গৈছে। আৰু ইয়াতকৈ বেছি জাল দিলে কিন্তু বেছি গাঢ়া হৈ যাব। এতিয়া মই গেছটো অফ কৰি দিম আৰু বেলেগ পাত্ৰ এটাত ঢালি মই 2-3 ঘণ্টাৰ বাবে ফ্ৰিজত ঠাণ্ডা হ'বলৈ দিম। এতিয়া এটা বাটিত মই 1 বাটি সৰু বাটি দি চিৰা লৈছোঁ। চিৰাখিনি মই পানী দি প্ৰথমতে ধুই ল'ম। চিৰাত বহুত লেতেৰা থাকে, সেইবাবে প্ৰথমতে পানী দি ধুই ল'ব লাগিব। চিৰাখিনি ধুই লোৱা হৈ গৈছে। এতিয়া ইয়াত অলপ পানী দি মই 15-20 মিনিটৰ বাবে চিৰাখিনি তিয়াই ৰাখি দিম। পানীখিনি চিৰাৰ ঠিক ওপৰে ওপৰে হ'ব লাগিব। এতিয়া ইয়াত মই আধা চামুচৰো কম নিমখ দি দিম। নিমখ কিন্তু দিবলৈ পাহৰি নাযাব। চিৰাত নিমখ দিবলৈ পাহৰি গ'লেও গাখীৰত আপুনি নিমখ দিব লাগিব, আৰু নিমখ দিলেহে ইয়াৰ টেষ্টটো বাঢ়ি যায়। 15-20 মিনিট পিছত চিৰাখিনি একদম ছফ্ট হৈ গৈছে চাওক, আৰু পানীখিনিও শুহি গৈছে। এতিয়া ফ্ৰিজৰ পৰা মই এইটো বাহিৰ কৰিছোঁ। 2-3 ঘণ্টা পিছত একদম গাখীৰখিনি ক্ৰীমৰ নিচিনা হৈ গৈছে চাওক। এতিয়া চিৰাখিনি মই ইয়াত দি দিলোঁ। একবাৰে নিদিব, যিমানখিনি প্ৰয়োজন সিমানখিনি দিব। ইয়াত মই 5-6 চামুচ দি দিলোঁ। এতিয়া মিক্স কৰি দিম। এয়া চাওক, একদম পাৰফেক্ট হৈ গৈছে। এতিয়া ড্ৰাই ফ্ৰুটছ মই কাটি লৈছোঁ। মই কাজু বাদাম আৰু খেজুৰ দিছোঁ। আপুনি ড্ৰাই ফ্ৰুটছখিনি ইচ্ছা অনুসৰি দিব পাৰে। আপেল কাটি দিব পাৰে। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি দিম। এটা কল মই গোল গোল কৰি কাটি লৈছোঁ, কলখিনিও দি দিলোঁ। ভালদৰে মিক্স কৰি দিম। এয়া হৈ গ'ল আমাৰ টেষ্টি আৰু হেল্ডি ডিজাৰ্ট। আশা কৰিছোঁ ৰেচিপিটো ভালেই লাগিছে। তেনেহ'লে আপুনিও বনাই খাওক, সকলোকে বনাই খুৱাওক হেল্ডি ডিজাৰ্ট। ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা দিব
আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি থকা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ৰেচিপিটো চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাই দিব। ৰেচিপিটো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে।